নমস্কাৰ বন্ধুসকল আজি মই এটা মানি আৰ্নিং এপছৰ বিষয়ে ক'ম যিটো এপছৰ দ্বাৰা আপোনালোকে পেটিএমত মানি আৰ্নিং কৰিব পাৰিব পেটিএম এপটো কিন্তু আপোনালোকৰ ইনষ্টল লাগিব এইটো হৈছে পেটিএম এপছ আৰু তাৰ লগতে এটা এপছ আপোনালোকে ইনষ্টল কৰিব লাগিব ইউনোমি বুলি এইটো এপছ আছে বেটাৰ তৰফৰ পৰা এইটো আপোনালোকে যেতিয়া ওপেন কৰিব এনেদৰে আহিব আৰু ইয়াত ইন্টাৰনেট কানেকচনৰ প্ৰয়োজন হ'ব আপোনালোকে ইন্টাৰনেট কানেকচন কৰি ল'ব ইন্টাৰনেট কানেকচন কৰাৰ পাছত আপোনালোকে এই ইয়াৰ বস্তুখিনি আপোনালোকে চাব পাৰিব খেলিব পাৰিব ইয়াত এটা আছে ব্ৰঞ্জ কইন দেখিছে ওপৰত আৰু এটা দেখিছে 2316 পইণ্ট আপোনালোকে পাইছে 2316 পইণ্ট মই বৰ্তমান কালেক্ট কৰিলোঁ এইটো মোৰ কালেক্ট কৰা পইণ্ট আৰু আপোনালোকে ই কাৰ্ডলৈ গ'লে ই কাৰ্ডলৈ গৈছো মই লোডিং হৈ আছে ই কাৰ্ডত আপোনাৰ লিডাৰ বোৰ্ড এৱাৰ্ডছ বুলি আছে 4 winners of flash challenges weekly lucky winner challenges rewards to be transferred via paytm 1000 আপোনালোকে paytm cash পাব যদি আপোনালোকে rewards to আপোনালোকৰ আহে 1000 পইণ্ট আপোনালোকে পাব মানে 100 cash 1000 যেতিয়া আপোনালোকে গোল্ড কইন পাব তলত দেখিছে গোল্ড y বুলি আছে আৰু 1000 লিখা আছে 1000 যদি আপোনালোকে গোল্ড কইন পাবলৈ সক্ষম হয় তেন্তে আপোনালোকে 100 টকাৰ কেছ আৰ্নিং পাব আৰু তলত আছে 250 টকা যদি আপোনালোকে 250 পইণ্টস যদি আপোনালোকে পায় তেন্তে 25 টকা কেছ আৰ্নিংস আপোনালোকে পেটিএমত পাব লিখাই আছে ফৰ উইনাৰ্স অফ ফ্লেশ চ্যালেঞ্জেস লাকি চাৰ্মছ এণ্ড মেনি মোৰ ভিয়া পেটিএম এটো পেটিএমলৈ অলৰেডি যাব মই এতিয়ালৈকে পোৱা নাই কিন্তু পোৱা নাই যদিও মোৰ 2316 পইণ্টস হৈ গৈছে কেতিয়া মই পাওঁ তাকে চাম বাৰু এনি টাইম এৱাৰ্ডছ বুলি আছে তাত ক্লিক কৰিলে আপোনালোকে বনজৰ হেৰিটো পাব কিন্তু বনজৰ হেৰি খেল এতিয়ালৈকে আহা নাই আপ টু ডেট হোৱা নাই এটো খুব কম সময়ৰ ভিতৰত বনজটো আপ টু ডেট হ'ব কিন্তু এতিয়া বৰ্তমান গোল্ড কইনৰ খেলহে চলি আছে লাকি চাৰ্মছ বুলি আছে লাকি চাৰ্মছটো আপোনালোকে বুকে চেঞ্জ উইন ক্লেইম কৰিব পাৰে আপোনালোকে 250 কইনছ যদি আপোনালোকৰ হৈ যায় তেন্তে 25 টকা আপোনালোকে কুপন ইয়াপা ৰিডিম কৰিব পাৰে আপোনালোকৰ পকেটৰ পইচা না যায় চিন্তা কৰিব নালাগে আপোনালোকে এই এপছটোৰ পৰা ইনকাম কৰি পেলাই আপোনালোকে কৰিব পাৰে আৰু এই এপছটোৱেনো কেনেদৰে ইনকাম কৰিবলৈ সুবিধা দিয়ে তাকে চাওঁ আহক আপোনালোকে আৰ্নিঙত ক্লিক কৰিব লাগিব ওপৰত 1 2 3 4 5টা আছে প্ৰথমৰ আৰ্নিং বুলি লিখা আছে তাত ক্লিক কৰিব আৰ্নিং নহয় আৰ্নিট বুলি লিখা আছে তাৰ পিছত আছে প্ৰথম অপচনত আছে কুইজ এণ্ড আৰ্নছ দ্বিতীয় অপচনত আছে প্ৰেপ এণ্ড আৰ্ন মই কুইজ এণ্ড আৰ্নছত ক্লিক কৰিম কুইজ এণ্ড আৰ্নছত ক্লিক কৰিলে হিষ্টৰী মেথছ ফান ইংলিছ সায়েন্স আপোনালোকে যিটো সাবজেক্টত খেলিব বিচাৰে মই হিষ্টৰী বাছি লৈছো হিষ্টৰী বাছি লোৱাৰ লগে লগে তলত আহিছে ষ্টাৰ্ট আৰ্নিং তাৰপিছত ষ্টাৰ্ট আৰ্নিঙত ক্লিক কৰিব ক্লিক কৰাৰ পাছত মেডিকেল ইণ্ডিয়ান হিষ্টৰী আহিছে মডাৰ্ণ ইণ্ডিয়ান হিষ্টৰী আহিছে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চইচ কৰিব পাৰে মই এটা চইচ কৰিছো চইচ কৰাৰ পাছত আপোনালোকৰ লগত এনেকৈ আহিব আপোনালোকে ভিএছও খেলিব পাৰে বন্ধুৰ লগত নহবা সোলো খেলিব পাৰে মই বৰ্তমান সোলো ক্লিক কৰিম সোলোত ক্লিক কৰাৰ পাছত দেখিছে যে এই কইনটো আহিছে y কাৰেন্সি বুলি তাৰপিছত ইয়াৰ নিটত ক্লিক কৰিব তলত ক্লিক কৰাৰ পাছত এনেদৰে আহিব কাৰেক্ট অপচন আপোনালোকে ইয়াৰ পৰা বাছিব লাগিব ওপৰত এটা প্ৰশ্ন আহিছে আৰু টাইমাৰ আপোনালোকৰ ওপৰত স্ক্ৰল বাৰ হৈ গৈ আছে দেখিছে তাৰ ভিতৰত আপোনালোকে প্ৰশ্নটো উত্তৰ দিব লাগিব মই যিকোনো এটা দিছো কি হয় চাওঁ মোৰ এটো ভুল হৈছে কাৰেক্ট এনসাৰ ওপৰত দি দিছে নীলা হেৰিয়ত মহম্মদ ঘোষ এণ্ড দেবেন্দ্ৰনাথ ঠাকুৰ লিখা আছে কন্টিনিউ আৰ্নিঙত আকৌ ক্লিক কৰিব লাগিব আকৌ দ্বিতীয় নম্বৰ প্ৰশ্ন এটা আহি গৈছে মোৰ ওচৰত মই আকৌ ইয়াত মই ক্লিক কৰিব লাগিব এইটো মোৰ ভুল হৈছে আকৌ কন্টিনিউ কৰিম হু ফলোড ষ্টেজি অফ ডিভাইড এণ্ড ৰুল এইটো ভুল হৈছে মোৰ
শুদ্ধ উত্তৰ মই দিব পৰা নাই। এপ্লাইটেচিয়া এইটো মোৰ শুদ্ধ হৈছে, মোৰ পইণ্টছ বাঢ়ি গৈছে, ওপৰত দেখিছে 2350 পইণ্ট হ'ল। কিপ আৰ্নিং বুলি লিখা আছে, মই লেভেল 3 লৈ গৈছোঁ। কিপ আৰ্নিং মোৰ টোটেল কইণ্ট 2305 কইণ্ট হৈ গ'ল মোৰ। তাৰপিছত কণ্টিনিউ আৰ্নিঙত মই যেতিয়া ক্লিক কৰিম তেতিয়া আকৌ এনেধৰণৰ প্ৰশ্ন মোৰ সামনেলৈ আহিব। Who among the following launched the home rule movement 1916? এইটো ভুল হৈছে মোৰ, এইটো ভুল হ'ল 2 নম্বৰ প্ৰশ্ন। Who founder of British Empire in India? এইটো শুদ্ধ হৈছে, এই পইণ্ট পাইছোঁ। এনেদৰে আপোনালোকে খেলটো খেলিব পাৰে। মই এইটো খেলৰ পাছত আপোনালোকক জাষ্ট খালি দেখাই দিছোঁ। মই এতিয়া খেলটো ষ্টপ কৰিম, বৰ্তমান নেখেলোঁ। এনেদৰে আপোনালোকে খেলটো খেলিব পাৰে পেটিএমত। আৰু এইটো এপছৰ দ্বাৰা আপোনালোকে এই গেমটো খেলিব পাৰে। কিন্তু এইটো এপছৰ মোক কিছুমান আৰ্ণ্ড 11 ইউপিছ এনেকৈ যিটো কালেক্ট হৈছোঁ মোৰ ইয়াত বেকগ্ৰাউণ্ডত মেছেজ আহি যায় আৰু আপোনালোকে জানিব পাৰে কিমানটা ইউপিছ আপোনালোকে পাইছে। মানে আপোনালোকৰ 1000 ইউপিছ হ'লে আপোনালোকে 50 টকা নহয় 1000 ইউপিছ যদি আপুনি 1000 পইণ্ট পায় তেন্তে আপোনালোকে 500 কেছ পাব। 500 নহয় 250 পাব। মানে মই এপছটোত দেখুৱাই দিছোঁ। ইউনিমিট যাব, ইউনিমিট গৈ যেতিয়া আপোনালোকে আৰ্ণ নহয় 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে 100 যেতিয়া হয় তেতিয়া 1000 পইণ্ট যেতিয়া হয় তেতিয়াহ'লে 100 টকা আপোনালোকে কেছ আৰ্নিং পাব। কিন্তু মোৰ বৰ্তমান 2386 হৈ গ'ল। তেনেকুৱা কুপন ইয়াত বৰ্তমান নাই। মই আগতেই সৰু হৈ যেতিয়া থাকোঁতে মই কালেক্ট কৰিব পাৰিলোঁহেঁতেন, কিন্তু তেনেকুৱা কুপন অহা নাই। মোক পইচাটো তেওঁলোকে এই এপছটোৰ দ্বাৰা কেনেকৈ পে' কৰে পে'টিএমত মই নাজানো, কিন্তু এইখিনিলৈকে আপোনালোকক দিছোঁ। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকৰ যেতিয়াই 1000 পইণ্ট হৈ যাব আপোনালোকে এই 1000 বুলি যোনটো লিখা আছে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেদৰে ক্লেইম বুলি আহিব। মোৰ এতিয়া বৰ্তমান পইণ্ট বহুত আছে, গতিকে ক্লেইমটো নীলা অপশ্যনত অহা নাই। যেতিয়া আপোনালোকৰ 250 থাকিব কইনছ তেতিয়াহ'লে নীলা বটম হৈ থাকিব ক্লেইমটো। আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট পে'টিএমলৈ পইচাটো নিব পাৰে আৰু কোন তাৰিখে কিমান দিনত দিব সেইটো ডেটটো আহি যাব। গতিকে আজিলৈ এই এপছটোৰ বিষয়ে ক'লোঁ, মানি আৰ্নিং এপছৰ বিষয়ে ক'লোঁ। আৰু আপোনালোকেও যদি কিবা মানি আৰ্নিং এপছৰ বিষয়ে জানে বা ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব পাৰে আৰু শ্বেয়াৰ কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ আহিছোঁ, নমস্কাৰ।